হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এই ভৰ দুপৰীয়া একেবাৰে গেলা গৰমত। আজি আমি ওলাই আছোঁ শুৱালকুছিলৈ এটা বিশেষ কাৰণত। আগতে শুৱালকুছিলৈ গৈ পোৱা নাই, এইবাৰ আমি প্ৰথম ওলাইছোঁ। আজি আমি যোৱাৰ কাৰণটো হৈছে নতুন মিতিৰ মানুহৰ লগত চা-চিনাকি হ'বলৈ আহিছোঁ আজি। তাত গৈ মই ভিডিঅ' কৰিছিলোঁ হয়, কিন্তু মোৰ ভিডিঅ'খিনি ফোনত ছেভ নহ'ল। সেইটো কাৰণে একো নিয়ম নীতি আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু তেওঁলোকৰ ঘৰত মই বেছি সময় থকাও নহ'ল, যিহেতু ল'ৰাৰো অলপ আমনি কৰিছিলে গৰমত। আমি আহিছোঁ গুৱাহাটীৰ পৰা আৰু আমাৰ কিছুমান পৰিয়ালৰ মানুহ আহিছে ডিব্ৰুগড়ৰ পৰা যিহেতু শুৱালকুছিলৈ বহুত দূৰ নহয় জানো, সেইটো কাৰণে তেখেতলোকে ওচৰতে এখন ৰিজৰ্ট বুক কৰি দিছিলে, আমি যাতে সকলোৱে একো অসুবিধা নোপোৱাকৈ তাতে ফ্ৰেছ হ'ব পাৰোঁ। তেওঁলোকৰ ঘৰত কৰা ভিডিঅ' কল এইটোৱে আছিলে, সেইটো কাৰণে মই এইটোকে আপলোড কৰি দিছোঁ। ৰিজৰ্টখনৰ নাম হৈছে বিনোদিনী ভিলেজ ৰিজৰ্ট। আমি সকলোৱে ফ্ৰেছ হৈ নিজৰ কাপোৰ চেঞ্জ কৰি আমি ওলাই আহিছিলোঁ ৰিজৰ্টখন চাবলৈ। মই যেতিয়া ভিডিঅ'টো কৰিছোঁ তেতিয়া একেবাৰে গধূলিয়ে হ'ল। এই ৰিজৰ্টখন একেবাৰে নতুন, এবছৰ হৈছেহে খোলা। প্ৰথম সোমাই পাব এখন ডাঙৰ ফিল্ড, গাড়ী পাৰ্কিং কৰিবলৈ ইয়াত বহুত জেগা আছে। এইটো এটা ৰুম দিছে আমাক, ইয়াত আছে 3খন বেডিং। মই গৈছিলোঁ ভিডিঅ' কৰিবলৈ, কিন্তু ইয়াত মানুহবোৰ ভাগৰ জুগৰে শুই আছে কাৰণে মই ভিতৰত নগ'লোঁ। আৰু এইখিনি হৈছে ৰেষ্টুৰেণ্ট এৰিয়া। খোৱাৰ সময়ত আমি ইয়ালৈ আহি খাব লাগে। তুমি আহিছা? ৰ'বা দেই, মই ভিডিঅ' কৰি আছোঁ। ইয়াত মানুহৰ বেছি ভিৰো নাই। ৰিজৰ্টখন যদিও হাইৱে কাষতে লাগি আছে, এই ঠাইখিনি কিন্তু একেবাৰে নিজান। হাইৱে কাষত থকা কিছুমান ৰিজৰ্টবোৰত মানুহৰ সংখ্যাও বহুত হয় আৰু গাড়ী মটৰৰ পৰা অহা শব্দবোৰেও বহুত ডিষ্টাৰ্ব হয়। ইয়াত কিন্তু তেনেকুৱা পৰিৱেশ নাই। আৰু এই পাৰ্কখনত ইমান ধুনীয়াকৈ ষ্টেচু বনাই থৈছে যাতে সকলোৱে দেখি আকৰ্ষিত হৈ যায়। এইবোৰ দেখিছেই, এখন হৈছে চিলড্ৰেন পাৰ্ক। কিন্তু আমি যিমান দেৰি তাত থাকিলোঁ, সকলোৱে নিজৰ ল'ৰা ছোৱালীকেইটাক খেলোৱাৰ লগতে নিজেও এপাক দুপাক উঠি লয়। আচলতে এনেকুৱা হ'ব নালাগে। য'ত লিখা থাকে চিলড্ৰেন পাৰ্ক, তাত কেৱল সৰু সৰু ল'ৰা ছোৱালীকে খেলিব দিব লাগে, কাৰণ সেই খেলা বস্তুখিনি এটা ৱেটৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হয়। এয়া হৈছে দাদা, আমাৰ ঘৰৰ ওচৰৰ হয় এখেত। দাদাজন বৰ ভাল দেই। ব'লা পাপাৰ ওচৰত যাওঁ। সেইফালেও আছে 2টা ৰুম, ইয়াৰ পৰাও বুক কৰা হৈছে আমাৰ কাৰণে এটা ৰুম। আজি যে দিনটোত ইমান গৰম পৰিছে, আবেলিৰ পৰাহে অলপ ঠাণ্ডা বতাহ মাৰিছে। ৰিজৰ্টখন যিহেতু একেবাৰে নতুন, সেইটো কাৰণে অলপ কামো বাকী আছে, মানে বনাই আছে, একেবাৰে কমপ্লিট হোৱা নাই। আপোনালোকেও এবাৰ নিজৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ এপাক যদি আবেলি ওলাই আহে, মনটো বৰ ভাল লাগিব। ইয়াত খেলিবলৈ বহুত জেগা আছে। আৰু এইটো এটা হৈছে ঘোঁৰা, ইয়াত বান্ধি থোৱা হৈছে। এতিয়া বাজিছে 7টা। মই আগতে এদিন লাইভত দেখাইছিলোঁৱেই 10 দিনমানৰ আগত। যিসকলে চোৱা নাই তেখেতলোকে এবাৰ গৈ প্ৰফাইলত চেক কৰি ল'ব। যদিও আমি থাকিম বুলি যোৱা নাছিলোঁ, তাত ঘৰৰ মানুহবোৰ লগ পাই তাত থাকিম বুলিয়ে ভাবিছিলোঁ। কিন্তু এইটো ভিডিঅ' কৰি থকা অৱস্থাত মোক লগৰজনীয়ে ফোন কৰি ক'লে যে আমাৰ কাষৰ ঘৰৰ খুৰাজন ঢুকালে, সেইটো কাৰণে গুচি আহিব লগা হ'ল। তেতিয়া সময় হৈছিলে ৰাতি 10:30টা। আমি একো নোখোৱাকৈ আহিব লৈছিলোঁ। এনেকুৱা খবৰ পালেনো খাবলৈ কি মন যাব। তেওঁলোকে জোৰ জবস্তি আমাক খুৱাই পঠিয়াইছে। আগতে খোৱা বস্তুখিনি অৰ্ডাৰ কৰা হৈছিলে, আৰু যিহেতু ল'ৰাটোকো নোখোৱাই আনিব নোৱাৰোঁ, ঠিকনা নাই ৰাতি কিমান দেৰি হ'ব আৰু এইফালে বা কি পৰিস্থিতি হৈ আছে। ৰুমলৈ আহি বনাই মেলি খাবলৈ মন নাযাব। আমাৰ কাৰণে খাবলৈ ব্যৱস্থা কৰি দিয়া হৈছিলে ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত। আমি সোনকালে খাই বৈ তেখেতলোকক বিদায় দিলোঁ। বাকীবোৰে এতিয়া খাবলৈ আহিছেহে। ইয়াত যদি বেছি দেৰি কৰি থাকোঁ, আমাৰ ৰুম পাবলৈ হ'লেও বহুত টাইম লাগি যাব। আমি আহোঁতে এটা ধুনীয়া গণেশ মন্দিৰ পাৰ হৈ আহিছোঁ। গণেশ বাবাক আমি গাড়ীৰ ভিতৰৰ পৰা এটা অলপ ল'লোঁ। তেতিয়া সময় হৈছিলে ৰাতি 11:11, সেইটো কাৰণে আমি গাড়ী ক'তো ৰখোৱা নাই। আমি ৰুম পাওঁ মানে একেবাৰে 12টাই বাজিছে। এয়া হৈছে শৰাইঘাট দলং। আমি যেতিয়াই শৰাইঘাট দলঙৰ ওপৰেদি পাৰ হৈ যাওঁ, মনত এবাৰ ভগৱানৰ নাম লৈহে উঠোঁ। মাজৰাতি দলঙৰ ওপৰেদি পাৰ হৈ আহিবলৈ মোৰ বৰ ভয় লাগে, কাৰণ নদীখন ইমান ধুনীয়াকৈ শুই আছে, ডিষ্টাৰ্ব কৰিবলৈ মনে নাযায়। মনটোত কিবা এটা নেগেটিভ এনাৰ্জি সোমাই থাকে। যেতিয়া পাৰ হৈ আহোঁ তেতিয়াহে মনটো অলপ ভাল লাগে। মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।